নমস্কাৰ জয় জয়তে আপোনালোক সকলোলৈকে নৰ্থ ইষ্ট এণ্টাৰটেইনমেণ্ট চেনেলৰ ফালৰ পৰা আন্তৰিক সেৱাৰা শুভেচ্ছা জনাইছোঁ আৰু এই চেনেলৰ কৰ্মকৰ্তাসকলক মই চিনাকি কৰি দিব ওলাইছোঁ মিণ্টু ফুকন নমস্কাৰ মোৰ নাম নৱকুমাৰ পেগু নমস্কাৰ আৰু ৰিদীপ ফুকন নমস্কাৰ ৰিদীপ ফুকন এজন কেমেৰামেন তেওঁৰ বিষয়ে প্ৰথম মই কৈ ল'বই লাগিব কাৰণ কেমেৰা ধৰিলে আমিও কিটা ওলাওঁ নহ'লেতো আমি নোলাওঁ সেইকাৰণে ৰিদীপ ফুকনক মই প্ৰথম চিনাকি কৰি দিলোঁ ৰিদীপ ফুকন এজন ভাল কেমেৰামেন আৰু তেওঁ ভাল এডিটিং কৰে কেচিডি কাটে যিটো বৰ ধুনীয়া কাটিং কৰে সেই বস্তুখিনি তেওঁ জানে হয় এই ভিডিঅ'টো ইমান ভাল নহ'বও পাৰে তথাপিও তেওঁ যিমান পাৰে চেষ্টা কৰিছে তাৰপিছত মিণ্টু ফুকন তেওঁ এজন ভাল গীতিকাৰো কিন্তু দেই এজন ভাল গীতিকাৰ তেওঁ বহুতকেইখন ভিচিডিত তেওঁ গীত লিখিছে আৰু তেওঁ গীত গায়কে গাইছে ৰাইজৰ পৰা অতি সুন্দৰ ৰেছপন্স পোৱা গৈছে আৰু তেওঁ বৰ ধুনীয়া অভিনয় কৰে এই আপোনালোকে তাৰ অভিনয়টো চাব আৰু মই মানে কি আৰু অকণমান এনেই আৰু ভাল পাওঁ অভিনয় কৰি তাৰ বাদে মোৰ একো কাম নাই অভিনয় কৰোঁ জাষ্ট তাৰ বাদে একো মোৰ কাম নাই তথাপিও এই চেনেলটোৰ জৰিয়তে আপোনালোকক মনোৰঞ্জন দিব আমি চেষ্টা কৰিছোঁ ভৱিষ্যতে এই চেনেলটোৰ জৰিয়তে প্ৰতিভাসম্পন্ন যুৱক যুৱতীসকলক আমি তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত সহায় কৰি যাম বুলি ভাবিছোঁ সেই চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু কাষত থকা বেলটি বজাই দিব তেতিয়া আপোনালোকে নতুন নতুন ভিডিঅ'সমূহ পোৱা যাব সেয়ে আপোনালোকৰ ওচৰত ইমানকে মই ক'ব বিচাৰিছোঁ আৰু প্ৰতিটো মনোৰঞ্জনধৰ্মী ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব আপোনালোকে আমাৰ আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকে চাবলৈ নাপাহৰিব ৰত্নাকৰ চাবলৈ নোপোৱাৰ বেদনা সেই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আহিবলগীয়া ভিডিঅ'সমূহ অতি সোনকালে চাবলৈ পাব আপোনালোকৰ মাজত আমি আহি আছোঁ এটা ভিডিঅ' লৈ ৰত্নাকৰ চাবলৈ নোপোৱাৰ বেদনা